নমস্কাৰ বন্ধুসকল, আমি আজি গাহৰি এটা প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম। প্ৰব্লেমটো হৈছে গাহৰিক ভালদৰে খাবলৈ দিলেও ক্ষীণাই যায়, দুৰ্বলী হয়, হজম নোহোৱা হয়, ডাক্তৰ লগাইও বচাব পৰা নাযায়। তেতিয়া কি কৰিব? আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি আশা কৰিলোঁ। এইটো এটা কেপচুল হয়, একচুৱেলি এইটো মানুহৰ হয়, পুৰুষ জীৱন। এইটো আপুনি ওচৰৰ ফাৰ্মাচীতে বিচাৰি পাব। বেছি দামো নহয়, 35 টকা। আপুনি যদি এইটো খাই গাহৰিটোক সম্পূৰ্ণকৈ খুৱাই দিয়ে, আগবেলা এটা পিছবেলা এটা, তেতিয়া আপুনি প্ৰব্লেমটোৰ পৰা হাত সাৰিব পাৰিব। এতিয়া বাতি এটাত অলপ পলিচ লৈছোঁ, কমকৈ লৈছোঁ যাতে গাহৰিটোৱে সম্পূৰ্ণকৈ খায়। অলপ ভাত লৈছোঁ, ভাতখিনি এতিয়া মিক্স কৰিম পানী দি, তাৰপিছত মই কেপচুলটো তাৰ লগত মিলাই দিম। আপোনাৰ যদি এইটো প্ৰব্লেম হৈছে আপুনি খুৱাবচোন আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভাল হৈছেনে নাই। আৰু মোৰ মতেতো এইটো 100% মানে মই সফল হৈছোঁ। অকল দুৰ্বলী গাহৰিক বুলিয়ে নহয়, ধৰি লওক ভাল গাহৰিকো খুৱাব পাৰে। আপুনি এটা ফাইল খোৱালে গম পাব আপোনাৰ গাহৰিটো সম্পূৰ্ণৰূপে ভাল হৈ আহিব। আপুনি 2-3টা ফাইল খুৱাই দিব যদি গাহৰিটো বেছি দুৰ্বলী হয়। এনেদৰে গ্ৰেভি কৰি দিব যাতে সম্পূৰ্ণকৈ ধুনীয়াকৈ খায়। বেছিকৈ নিদিব, নহ'লে এৰি দিলে সম্পূৰ্ণ দৰৱটো পেটলৈ নাযায়। দেখিছে বৰ ধুনীয়া হৈ গ'ল। আপোনালোকে এই দৰৱটো দানা দিয়া 10 মিনিটৰ আগত দিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা আই বটনটো দবাবলৈ নাপাহৰিব যাতে মোৰ ভিডিঅ'সমূহ আপুনি পাই থাকে।